নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ জব চালিত অসমৰ এটা বিশেষ ভিডিঅ'লৈ বন্ধুসকল মই তুলমণি নাথ তো বন্ধুসকল অসম বন বিভাগৰ যি 37টা পদ মুকলি হৈছিলে গ্ৰেড 3 আৰু গ্ৰেড 4 পদ তাতে মুকলি হৈছিলে পিয়ন চকীদাৰ মালি ৱাটাৰমেন চেনমেন বিভিন্ন পদ মুকলি হৈছিলে হেড ক্লাৰ্কৰ পদ মুকলি হৈছিলে এই পদকেইটাত বহুতে ইতিমধ্যে আবেদন কৰিছে নিশ্চয় বহুতে হয়তো এতিয়াও আবেদন কৰিব পৰা নাই ঠিক আছে বহুতে আমাক কমেন্ট কৰি আছিলে বহুতে মোক মেছেজো কৰিছে ফেচবুক আৰু ইনষ্টাগ্ৰামত যে ফৰ্মখন বহুতে ডাউনলোড কৰিব পৰা নাই ঠিক আছে আপোনালোকে প্ৰশ্ন কৰিছিল যে ফৰ্মখন ক'ত ডাউনলোড কৰিম কেনেকৈ ডাউনলোড কৰিম আৰু কোনটো এড্ৰেছত গৈ আমি কেনেকৈ জমা দিম ঠিক আছে বহুতে কৈ আছে পোষ্টেলত বাই পোষ্ট পঠালে হ'ব নেকি চাওক এই ক্ষেত্ৰত তেওঁলোকে স্পষ্টকৈ লিখি দিছে কোনো কাৰণত বাই পোষ্ট তেওঁলোকে গ্ৰহণ নকৰে পোষ্ট অফিচৰ দ্বাৰা বা কুৰিয়াৰত দিলেও কোনো কাৰণত তেওঁলোকে এপ্লিকেশ্যনসমূহ গ্ৰহণ নকৰে তেওঁলোকে কৈছে যে ইয়াত আহি আমাৰ তিনিটা এড্ৰেছ দিছে এই তিনিটা এড্ৰেছত তেওঁলোকে জমা বিচাৰিছে ঠিক আছে গতিকে এড্ৰেছকেইটা মই আপোনাক জনাই দিম আপোনালোকে এড্ৰেছকেইটা কি আপোনালোকে বহুতে কমেণ্ট কৰিছে ক'ত জমা দিব লাগিব তো বন্ধুসকল গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আপোনালোকৰ যিখিনি প্ৰশ্ন উত্তৰ এইটো পাই যাব তো বন্ধুসকল ভিডিঅ'টো নিৰ্মাণ কৰিছোঁ একমাত্ৰ আপোনালোকৰ কমেণ্টসমূহৰ ওপৰতে ঠিক আছে এতিয়াও যিহেতু যথেষ্ট দিন আছে আবেদন কৰাৰ 15 নৱেম্বৰ লাষ্ট ডেট গতিকে হাতত কেইবাদিনো সময় আছে গতিকে আপোনালোকে আবেদন কৰিব পাৰিব চিন্তা কৰিব নালাগে আপোনালোকে যিসকলে আবেদন কৰিলে তেওঁলোকে কমেণ্ট বক্সত কমেণ্ট কৰিব ক'ত গৈ কেনেকৈ আবেদন কৰিলে আৰু কোৰ্টৰ যিটো কাউন্সিল কোৰ্টৰ যিটো ফিজ 10 টকা সেইটো কেনেকৈ পালে আপোনালোকে কমেণ্ট বক্সত নিশ্চিতভাৱে কমেণ্ট কৰিব বাকী সকলৰ সুবিধা হ'ব ঠিক আছে তো বন্ধুসকল আহক তেতিয়াহ'লে আমি ভিডিঅ'টো আলোচনা কৰোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব কোনো কাৰণত স্কিপ নকৰিব ঠিক আছে তেতিয়াহ'লে আহক আমি আলোচনা কৰিছোঁ তো বন্ধুসকল আপোনালোকৰ প্ৰথম প্ৰশ্নটো হৈছে ফৰ্মখন ক'ত পোৱা যাব কেনেকৈ আমি ডাউনলোড কৰিব পাৰিম আপোনালোকে বহুতে কমেণ্ট কৰিছে আৰু বহুতে মোক মেছেজ কৰিছে যে ফৰ্মখন ক'ত পোৱা যায় ঠিক আছে তো আপোনালোকে ফৰ্মখন দুটা মাধ্যমত পাব চাওক প্ৰথম প্ৰচেছটো হৈছে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা লিংক দি দিম ডাউনলোড লিংক ফৰ্মখনৰ ঠিক আছে আপোনালোকে তাত যদি ক্লিক কৰে লিংকটোত আমাৰ অফিচিয়েল ৱেবছাইট jobsetinasam.com খোল খাব তাতে আপোনালোকে ডাউনলোডৰ যিটো লিংক সেই লিংকটো আপোনালোকে পাই যাব তাতে আপোনালোকে এই PDF ফৰ্মেটত ফৰ্মখন আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব তাৰ পাছত আপোনালোকে কম্পিউটাৰ দোকানত গৈ ফাইলটো আপোনালোকে ট্ৰান্সফাৰ কৰিব তাতে আপোনালোকে প্ৰিন্ট কৰি ল'ব ঠিক আছে 2 নম্বৰ প্ৰচেছটো হৈছে পাছলৈ যদি এই ভিডিঅ'টো আপোনালোকে বিচাৰি নাপাব পাৰে হয়তো পাছত যদি আপোনালোকৰ প্ৰয়োজন হয় আসাম গেজেট পাৰ্ট 9 যিখন ষ্টেণ্ডাৰ্ড ফৰ্ম যেহেতু অসম বন বিভাগৰ যি 38টা পদ মুকলি হৈছে এই পদকেইটাত অফলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব আৰু অফলাইন মাধ্যমেৰে আবেদন কৰিবলৈ এখন এপ্লিকেশ্যন ফৰ্ম লাগিব এপ্লিকেশ্যন ফৰ্মখন হৈছে আসাম গেজেট পাৰ্ট যিখন 9 ঠিক আছে এইখন আপোনালোকক বিভিন্ন চাকৰিৰ কাৰণে লাগি থাকে বন্ধুসকল অফলাইন চাকৰিৰ আবেদন কৰিবৰ কাৰণে আপোনালোকক আসাম গেজেট পাৰ্ট যিখন 9 এই ফৰ্মখন আপোনালোকক লাগি থাকিব গতিকে আপোনালোকে যদি কেনেকৈ ক'ত ডাউনলোড কৰিব পাৰে ভালদৰে যদি জানি লয় তেতিয়াহ'লে পাছলৈ আপোনালোকৰ কোনো প্ৰব্লেম নহয় ঠিক আছে তো আপোনালোকে দ্বিতীয় প্ৰচেছটো হ'ল আপোনালোকে গুগলত টাইপ কৰিব পাৰিব jobs18assam.com ঠিক আছে ইয়াতে স্ক্ৰীনত মই দেখাই আছোঁ আপোনালোকে চাই থাকক গুগলত যাব গুগলত টাইপ কৰিব www.jobs18assam.com ঠিক আছে ইয়াতে চাওক ৱেবছাইটটো আহি গৈছে ঠিক আছে আপোনালোকে ওপৰত থকা যিটো এই ৱেবছাইটটো ইয়াতে আপোনালোকে ক্লিক কৰি দিয়ক ঠিক আছে আপোনালোকে ইয়াতে ক্লিক কৰাৰ পাছত এতিয়া আমাৰ জবছ18 আসামৰ যিটো হোম পেজটো খোল খাইছে ঠিক আছে আপোনালোকে এতিয়া মন কৰক বাওঁহাতে চাওক ইয়াতে তিনিটা ডট আছে ঠিক আছে মেনু বাৰ আপোনালোকে মেনু বাৰডালত ক্লিক কৰি দিয়ক তিনিটা ডট যে আছে এই ডট কেইটাত আপোনালোকে ক্লিক কৰি দিয়ক চাওক ইয়াতে কেটেগৰিজ আমি চাকৰিসমূহ ইয়াতে ভগোৱা আছে একেবাৰে তলত মন কৰক একেবাৰে তলত চাওক বন্ধুসকল ডাউনলোড বুলি আছে আপোনালোকে ডাউনলোড বুলি য'ত আছে তাতে আপোনালোকে ডাউনলোডৰ ওপৰত এটা ক্লিক কৰি দিয়ক ঠিক আছে এটা ক্লিক কৰাৰ পিছত চাওক এখন নতুন ইণ্টাৰফেচ খোল খাইছে ইয়াতে চাওক নতুন ইণ্টাৰফেচ এখন খোল খাইছে আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰক ইয়াতে তলত চাওক এই টেবুলখনৰ ভিতৰত চাওক যিখন আসাম গেজেট পাৰ্ট 9 ডাউনলোড বুলি আছে কাষত চাওক এইটো ক্লিক হেয়াৰ বুলি আছে ঠিক আছে আপোনালোকে ইয়াত যে ক্লিক হেয়াৰত যদি আপোনালোকে ক্লিক কৰি দিয়ে তেতিয়াহ'লে আপোনালোকৰ যিখন আবেদন কৰিবলগীয়া যিখন ফৰ্ম আসাম গেজেট পাৰ্ট 9 এই ফৰ্মখন আপোনালোকৰ ফাইলত ডাউনলোড হৈ যাব ঠিক আছে আপোনালোকে এই ডাউনলোড ফাইলটো আপোনালোকে PDF ফৰ্মেটত ডাউনলোড হ'ব আপোনালোকে কম্পিউটাৰত গৈ আপোনালোকে প্ৰিন্ট কৰি ভালদৰে ফিল আপ কৰি আপোনালোকে আবেদন কৰিব পাৰিব ঠিক আছে এতিয়া 2 নম্বৰ প্ৰশ্নটো হৈছে আপোনালোকে ক'ত জমা দিব লাগিব তো বন্ধুসকল আপোনালোকৰ 2 নম্বৰ প্ৰশ্নটো আছিলে যে এতিয়া ফৰ্মখন আপোনালোকৰ ফিল আপ হৈ গ'ল যি যাৱতীয় যি নথি লাগে আপোনালোকে নথিসমূহ ধুনীয়াকৈ আপোনালোকে তাতে দি দিলে সেলফ এটেষ্টেড কৰি ঠিক আছে এতিয়া আপোনালোকে জমা ক'ত দিব আপোনালোকে জমা দিবৰ কাৰণে বিজ্ঞাপনখনত তিনিটা এড্ৰেছ দিয়া হৈছে এই তিনিটা এড্ৰেছ কি আপোনালোকক জনাই দিছোঁ ইয়াতে চাওক স্ক্ৰীনত চাওক মই স্ক্ৰীনত আপোনালোকে স্ক্ৰীনত চাওক মই আপোনালোকক জনাই আছোঁ ঠিক আছে এটা তিনিটা এড্ৰেছ হৈছে প্ৰথম এড্ৰেছটো হৈছে ডিভিজনেল ফৰেষ্ট অফিচাৰ্ছ ডিমা হাছাও ফৰেষ্ট ডিভিজন ৱেষ্ট হাফলং ঠিক আছে ৱেষ্ট হাফলঙত থকা ডিমা হাছাও যিটো ফৰেষ্ট ডিভিজন আছে তাত আপোনালোকে জমা দিব পাৰিব নতুবা ইয়াতে বিট দিছে চাওক ডিমা হাছাও ফৰেষ্ট ডিভিজন
ইষ্ট হাফলং ঠিক আছে ইষ্ট হাফলঙত থকা যিটো ফৰেষ্ট ডিভিজনৰ অফিচ তাতো গৈ আপোনালোকে জমা দিব পাৰিব নাম্বাৰ শ্বীট মন কৰিব ইয়াতে চাওক সাউথাৰ্ণ এফৰেষ্টেশ্যন ডিভিজন হাফলং ঠিক আছে ইয়াতে হাফলঙৰ যিটো সাউথাৰ্ণ এফৰেষ্টেশ্যন ডিভিজন আছে আপোনালোকে তাতো গৈ আপোনালোকৰ আবেদন পত্ৰখন আপোনালোকে নিজে গৈ জমা দি আহিব পাৰিব ঠিক আছে ইয়াতে কোনো ধৰণৰ বাইপোষ্ট আপোনালোকে কৰিব নোৱাৰিব ঠিক আছে ইয়াতে লাষ্ট ডেটটো হৈছে 15 নৱেম্বৰ আগত আপোনালোকে আবেদন কৰিব লাগিব তো বন্ধুসকল ইয়াতে কাউন্সিল কোৰ্ট ফিজ যিটো কথা কোৱা হৈছে ইয়াতে আপোনালোকে যিহেতু ডিমা হাছাও অটোনমাস কাউন্সিলৰ আন্ডাৰত পৰে গতিকে তেওঁলোকৰ কাউন্সিলৰ কোৰ্টৰ পৰা গৈ আপোনালোকে 10 টকাৰ এটা ফিজ সিস্টেম আপোনালোকে ল'ব লাগিব ঠিক আছে আপোনালোকে যিদিনাখন আবেদন কৰিবলৈ যায় ডিমা হাছাওত তাতে গৈ আপোনালোকে 10 টকাৰ কাউন্সিল কোৰ্ট ফিজটো আপোনালোকে তাতে লৈ পালে আপোনালোকে আপোনালোকৰ খামৰ ভিতৰত 10 টকাৰ যিটো ষ্টাম্প ফিজ সেইটো আপোনালোকে তাতে ভৰাই দিব ঠিক আছে তো বন্ধুসকল ভিডিওটো এইখিনি আছিল যদি ভিডিওটো ভাল লাগিলে এটা লাইক কৰি দিব যিমান পাৰে শেয়াৰ কৰি দিব আৰু যদি আপুনি আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো প্ৰেছ কৰি থৈ যাব এনে ধৰণৰ ভিডিঅ' সমূহ আগলৈও পাই থাকিব তো আজিলৈ ইমানে ধন্যবাদ